I never thought I'd feel like this. Feel like this. Feel like this. Feel like this. I never thought I'd feel like this. Feel like this. तो कैसे हैं आप लोग? हेलो गाइस, दिस इज डाइवो ब्लॉग्स एंड वेलकम बैक टू माय चैनल एंड थैंक्स फॉर द इमेंस सपोर्ट गाइस। আজি 2K হ'লে 2K পাৰ্টি কৰিবলৈ গৈ আছে, ভাইটিক চবকে পাৰ্টি লাগে বোলে। চ' ঘৰৰ ওচৰতে আছে জেগা এটা ধুনীয়া নমৰা বুলি, যিসকল বিশ্বনাথ চাৰিআলি তেওঁলোকে জানে। আৰু আছে ভাইটি কেইটামান আছে, 3জন 4জন আছে, আৰু R15 লৈ যাম আৰু থাৰ। যিটো জেগাত যাম সেইটো মানে থাৰে যাব লাগিব, তাত গোটেই বেয়া জেগা। কি হ'ল, পাৰ্টি লাগে নেকি? 2K চবকে থেংকছ কৈ দে। 2K থ্যাংক ইউ সো মাচ 2K কৰাৰ কাৰণে। বহুত কষ্ট কৰি আমি ৰ'দে বৰষুণে ভিডিঅ' বনাইছোঁ ন। এণ্ড মানে যিটো জেগাত যাম তাততো ট্ৰেইনাৰ কোনো পৰ্যায় নিবও নোৱাৰি, কোনো লাভো নাই নি। চ' ব'লক আৰু ব্লগটো চাব, অকল ট্ৰেইনাৰ নাই বুলি নোচোৱাকৈ নাথাকিব, এনজয় কৰক। চব ব্লগছ দি আছোঁ এটা এটাকৈ লাহে লাহে। ট্ৰেইনাৰো আহিব, ব'ল। ট্ৰেইনাৰো আহি আছে আৰু ট্ৰেইনাৰত ধুনীয়া ধুনীয়া ভাল ভাল কণ্টেণ্ট আহিব। মানে কি হৈছে দেখিছে নাই, বতৰ দেখিছে নাই, একদম মানে অৱস্থা বেয়া কৰি দিছে বতৰে। বৰষুণৰ কাৰণে ক'তো ওলাবই নোৱাৰি বৰষুণৰ কাৰণে। সদায় ভাবোঁ বনাম কিবা এটা, নাই। ৰাতিপুৱা উঠি দেখোঁ নাই, আজিও নহ'ব, মনটো বেয়াই লাগি যায় তাৰপিছত। আৰু থেংক ইউ গাইজ। মানে আপোনালোকে শ্বেয়াৰো কৰিছে চাগে ভিডিঅ'বিলাক। চ' মানে লাহে লাহেকৈ বহুত ছাবস্ক্ৰাইবাৰ বাঢ়ি আছে। কিন্তু মানে এই 2-2.5 মাহত মানে 2000 পাৰ কৰিলোঁ এতিয়া। চ' কিন্তু মই একচুৱেলি ভবা নাছিলোঁ কেতিয়াও যে ইমান জল্দি, ইমান সোনকালে, ইমান কম টাইমত মানে 2K পাৰ হ'ব। চ' ভাল লাগিছে আৰু ভালো লাগে, অলপ কষ্ট কৰিও ভাল লাগে এনেকুৱা হ'লে। চলো পাৰ্টি খামকৈ মানে কালিৰ পৰা সিহঁতে মোৰ মূৰটো গৰম কৰি দিছে। ব'লক দাদা 2K হৈ গ'ল, পাৰ্টি লাগিব, পাৰ্টি দিয়া। পাৰ্টিকে খাই দিওঁ এটা লাহেকৈ। R15 চলাই মজা আছে এটা বেলেগ। আজি যিটো জেগাত গৈ আছোঁ মানে তাত এতিয়া নাজানো কি অৱস্থা, বৰষুণ দি আছে, পানী হৈ গ'ল নেকি ভৰ্তি। এহেঁতকতো কোৱা মত বাইক লৈ নহ'লে যোৱা কথা নাছিলেই, কিন্তু বাইকখন লৈ গ'লে অলপ ভাল লাগে আৰু বাইকখন চলাব মন যায় ন। এহেঁতৰ মতেতো ব'লক দাদা ব'লক, একো নহয়, জেক দি থাকিব, ব'লক বাইক যাব। চাওঁ আৰু লাষ্টত কি হয় নাজানো, বাইক তাত থৈ পেলাই আকৌ গাড়ীতে যাবলগীয়া হয় নেকি। এই দেখা থাৰ ইজ নট এ কাৰ, থাৰ ইজ প্যাৰ। এইখন গাড়ী লোৱাও এটা কাহানী আছে ৰখক। এইখন গাড়ী যেতিয়া মই বুক কৰিছিলোঁ, একদম ফাৰ্ষ্ট লটতে বুক কৰিছিলোঁ। মইতো 6 মাহতে, মোৰ পূৰা 6 মাহ ৱেইটিং পিৰিয়ডত পাইছোঁ, কিন্তু 6 মাহ লাগিছে এইখন লওঁতে পূৰা। আৰু তেতিয়া কি আছিলে, যেতিয়া গাড়ী আহি গ'ল তেওঁ ফোন কৰিছে তাৰপৰা। তেতিয়াতো পূৰা লকডাউন আছিলে, মানে আধা যে লকডাউন হয়, মানে 11:30 12টামান বজাত লকডাউন হৈ যায়, লকডাউন। ৰাতিপুৱাই ওলাইছোঁ মায়ে মই 5টা বজাত গাড়ীত গৈ তাত পাইছোঁ 10টা 11টাত। আৰু যে গাড়ী মানে জাষ্ট ডিলাৰৰ পৰা উলিয়াইছেহে, আৰু মানে একো ল'বই নাই, একো সেইদিনা একো কৰিবই নহ'ল। ডাইৰেক্ট চাইৰেন বাজিলেই, ডাইৰেক্ট গাড়ী লৈছোঁ, পলাইছোঁ। ৰাস্তাত ৰখাইছে, বা কি যে ফাঁকি মাৰি আহিবলগীয়া হৈছে। সঁচাকৈ দেই, কৰোণাৰ সময়ত দিনকালবিলাক বৰ কিবা হৈ গৈছিল।
আৰু মোৰ এখন থাৰ মানে কমফৰ্টেবলখন হয়, এখন ৰুফটো এনেকৈ খুলি দিব পাৰি। কি মজা লাগে খুলি এদিন ব্লগ এটা বনাম ৰখক, চালিয়া লাগে। বজাৰ এইয়া গাইছ বজাৰ কৰি আছে ভাইটিকেইটাই। কিবা লয় নিউলা অঁ ওলাবি কেতিয়া নাচ হেৰি গা ধুবিনে হে আৰু ডেন্স দেখাবিতো আজি চবকে হে হ'ব অ'কে। পানী কমিব নেকি লৈ লওঁ আৰু দুটামান ঐ এই ডাবা লৈ ল'ম বোলো। ব'ল ব'ল चलो चलो गाइस बोल बोल तो भाई ऑफ रोडिंग शुरू यहाँ से। और आगत बोलक धुनिया धुनिया सिनेरी देखाई आसो जगह। যাবনে 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 যা 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 পাৰ হৈ গ'ল গাইজ। বল 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 যেটো ঢেৰ ৱাটাৰ ক্ৰচিং ঢেৰ হৈছে দা থাৰ লৈতো কথাই নাই এইবিলাক ৰাস্তাত। আহি পাইছোহি আৰু অকণমান দূৰ। এইখন এখন সৰু নদী, আগত আছে ডাঙৰ নদী। অলপ পানী আছে নাই বুলিও চলো। মানে এনেকুৱা ৰাস্তাত নহয় এইবিলাক স্পৰ্টছ বাইক চলালে একদম মানে পুৰা হাতত প্ৰেছাৰটো পৰি যায়, পুৰা দেখিছেনে অৱস্থা। কোনফালে যাবি কোনফালে যাবি কোনফালে যাবি এইকণতে? আৰে নোৱাৰ পানী বহুত হ'ল। যা 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 মানে কি আগতে নদী এখন আছে, নদীখন শুকাই থাকে ঠাণ্ডা দিনত, কিন্তু পাৰ হৈ যাব পাৰি ধুনীয়াকৈ। এই তাত খাবগৈ পাৰি। চাওঁচোন এতিয়া পাৰ হ'ব পাৰোঁ নে নাই, নহ'লে এই পাৰতে খাব লাগিব আৰু। জেগাটো চাওক কিন্তু কি ধুনীয়া। নোৱাৰিবি নোৱাৰিবি নাই নহ'ব, বহুত পানী। বহুত পানী হৈ গ'ল। ভৰিকেইটা ধুই লওঁ, অলপ বোকা হৈ গ'ল। নালাগে এতিয়া আহিব থাৰ। এইখনতো এই টেনশ্যনে নাই, কি টেনশ্যন আৰু, গৈ থাকিলে হ'ল। आराम से निकल जाओ भाई, आराम से।
টেনচনে নোহোৱাকৈ ওলাই গ'ল। এই মোকহে উঠাব নেকি এতিয়া? হয় মইহে উঠি যাম। চাওক এইটো জেগাতে খাম এতিয়া পিকনিক। এইফালে গাড়ী বাইক পাৰ্ক কৰি দিলোঁ। আৰু ভাইটি ভালকৈ খানা দেই চৌকা, ভালকৈ খানা এইবিলাক। নুনা কি বনাই আছে? আহি যাওক, মাংস গাহৰি। এয়া গাহৰি মাংস। কি আমাৰ প্ৰেম অনুভূতি। এইটো দি দিম। এই মাল এইডাল আৰু মচন্দৰী, এই মজা আৰু ভোট জলকীয়া গাহৰি মাংস। এয়া চাওক ধুনুদাই মাংস বনাই আছে। সেইখন জোলনাই নলওঁ। So guys, we have a problem here. আমি আহোঁতে এইটো ৰাস্তা মানে ধুনীয়া আছিলে, অলপ ৱাটাৰ ক্ৰচিং আছিলে, বাট এতিয়া কি হ'ল একদম চবফালে পানী আহি গ'ল। বৰষুণ দিলে নেকি অলপ চাগে পাহাৰত এইফালে। বহুত দিগদাৰ হৈছে। এই থাৰখন এইফালে গৈ আছে আৰু বাইক উলিয়াবলৈ মানে ইমানেই দিগদাৰী হৈছে, মানে কোনফালে উলিয়াওঁ ভাবি আছোঁ। ইমান চবফালে পানী হৈ গ'ল, মানে আহোঁতে ইমান পানী নাছিলে। চ' ৰখক দেখাই আছোঁ, ৰখক। পানীটো বহুতেই আৰু বাঢ়িলে, বহুত পানী বাঢ়িলে। বহুত পানী বাঢ়িলে। আগলে নিয়ক, আগলে। এইখিনি পাৰ কৰা এতিয়া মেইন কথা। চা পানীটো দেখাচোন, পাৰিলে দেখা। এইখিনি মেইন নদী। কেতিয়া ইমান পানী বাঢ়িলে নাজানো দেই। আছিলে নদী চেঞ্জ হৈয়ে থাকে, নদীৰ হেৰিটো চেঞ্জ হৈ থাকে। আকৌ নেউলা কিমান কিমান দ কিমান আহে? ষ্টাৰ্টটো অফ নকৰিব খালি। গাইজ বাইক চাওক ক'ত আহি গ'ল। বাইক একো নাই, এইখন থাৰ ইফালেদি গ'ল, বাইক এফালেদি আনিলোঁ। আৰু অকণ পাৰ কৰিব আছেই নদী। ঐ নেউলা গা ধুম বুলি কৈছিল নহয়। চাওক না গাইজ, চিনাৰী চাওক কি মজা, কি ধুনীয়া লাগিছে ন। আৰু এখন গা ধুইছ? ঐ উঠি যাবি, ঐ নেউলা উঠি যাবি। So guys, let's end the vlog here. ই বহি আছে এইফালে। কেনেকুৱা আজি? মজা লাগিল নে? চাওক 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 চাওক। বাই বাই কো সবকে, বাই বাই কো সবে, বাই বাই কো, বাই বাই। So guys, let's end the vlog here and thank you for supporting. Support কৰক আৰু কৰক, ভালকৈ কৰক। আগুৱাই যাম আৰু চবেই সকলোৱে একেলগে। ঠিক আছে, অ'কে বাই, থেংক ইউ।